আমি শুনো আৰু মই আজি এসপ্তাহমানৰ পৰা এটা বস্তু চাই আছোঁ। গছৰ ওপৰত এটা ইমান ডাঙৰ চুনুকি কি দেখা পাইছা? শিয়াল। শিয়াল। মই দেখা পাইছোঁ কুকুৰ গছৰ ওপৰত ইমান ডাঙৰ মানে। আপোনালোকক দেখুৱাম আৰু আপোনালোকে গম পায় নে নাপায়, ক'ত কোনখিনি জেগাত দেখা পাইছে সেইটো কমেণ্ট কৰি জনাব আৰু কি জন্তু দেখা পাইছে সেইটোও জনাব। আমি কিন্তু শিয়াল আৰু কুকুৰে পাইছোঁ নহয় শুনো, হয় না? আমি ৰাতি হ'লে আৰু বেছি স্পষ্টকৈ দেখা পায়। এতিয়া ইমান ভালকৈ মানে ধৰিব নোৱাৰি, কিন্তু ৰাতি হ'লে বহুত ধুনীয়াকৈ মানে খুব একদম স্পষ্টকৈ দেখা পায়। এতিয়া মই বেক কৰি দেখুৱাই আছোঁ কোনটো বস্তুৰ কথা কৈ আছোঁ। আপোনালোকে দেখা পায় নে নাপায় সেইটো কমেণ্ট কৰি জনাব দেই। চাব ৰ'বক, ওপৰত আছে, এয়া চাওক বস্তু দেখা পাইছে নাপায়, পাইছে নাপায়। এইখিনি বস্তুটো মানে এই জেগাখিনিতে আছে, এইখিনিৰ ভিতৰতে আছে। দেখা পাইছে নে নাই জনাব দেই কমেণ্ট কৰি। আৰু কোনখিনি জেগাত দেখা পাইছে সেইটো মানে ধুনীয়াকৈ ৰাউণ্ড চিন দি পেলাই দেখুৱাব, আৰু কি জন্তু দেখা পাইছে সেইটোও জনাব কমেণ্ট কৰি। আমি চুনু আৰু মই দেখা পাইছোঁ শিয়াল আৰু কি কুকুৰ। এতিয়া আপোনালোকে কি জন্তু দেখা পাইবা সেইটো জনাব আপোনালোকে।